আচলতে আমাৰ বৰ্তমানৰ যিজন মুখ্যমন্ত্ৰী সেই মুখ্যমন্ত্ৰীজনৰ তেনেকুৱা বক্তব্যই দায়িত্ব দিয়া কোনোটা বুজায়। আজি আমাৰ যোৱাটো কাৰ্যকালত তেওঁ যেতিয়া প্ৰধান মানে নেতৃত্ব লৈ পেলানি চৰকাৰখন চলাইছিলে, সেই সময়ত শেষৰ কালছোৱাত আমাক মাতি নি তেওঁলোকে আলোচনা কৰিছিল আৰু চুতীয়া, মৰাণ আৰু মটক এই তিনিটা জনগোষ্ঠীক জনজাতিকৰণ দিয়াৰ লগতে স্বায়ত্তশাসিত পৰিষদ দিম বুলি তেওঁলোকে প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল। আৰু সেইজন মুখ্যমন্ত্ৰীয়ে এতিয়া এইকেইটা জনগোষ্ঠীক জনজাতিকৰণ দিলে যি ৰক্তাক্ত হ'ব বুলি কৈছে, সেইটো আচলতে তেওঁ আমাক আভুৱা ভৰাৰ এটা মানে চেষ্টা কৰিছে। গতিকে ইয়াৰ প্ৰত্যুত্তৰ দিবলৈ ইতিমধ্যে চুতীয়া যুৱ সন্মিলন আমি সাজু হৈছোঁ। 6 জনগোষ্ঠী ঐক্য মঞ্চৰ জৰিয়তে ইয়াৰ যোগ্য প্ৰত্যুত্তৰ দিবৰ কাৰণে আমি নিৰ্বাচনী প্ৰতি মুহূৰ্তত নিৰ্বাচনী টুপ হিচাপে আপোনালোকক ব্যৱহাৰ কৰি গৈ আছে। হয়, আমি তেনেকৈয়ে পৰিলক্ষিত হৈছে যে যোৱা কেইখন চৰকাৰ আহিছে, কংগ্ৰেছ চৰকাৰৰ দিনতো সেই একে প্ৰতিশ্ৰুতি দিছিল আৰু বিজেপি চৰকাৰৰ দিনতো তেওঁলোকে কাৰ্যকালৰ শেষৰ ফালে আমাক জনজাতিকৰণ দিম বুলি প্ৰতিশ্ৰুতি দিয়ে, তাৰোপৰি আৰ্থিক সাহায্য দিয়াৰ প্ৰতিশ্ৰুতি দিয়ে। যোৱা কাৰ্যকালত তেওঁলোকে 125 কোটি দিয়াৰ আমাক ঘোষণা কৰিছিল, কিন্তু আজি পৰ্যন্ত তেওঁলোকে 1 টকাও দি আমাক সহায় কৰা পৰিলক্ষিত হোৱা নাই। এই ধৰণৰ মন্তব্যই আমি তেওঁলোকৰ এনেকুৱা ধৰণৰ মন্তব্যই আমি মানে মুখ্যমন্ত্ৰীগৰাকী এনেকুৱা ধৰণৰ মিছলীয়া মানে কাৰ্যসূচীক আমি ধিক্কাৰ দিছোঁ চুতীয়া যুৱ সন্মিলন।